জুবিনদালৈ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু এইকেইদিন সকলোৰে মনবিলাক অত্যন্ত দুখৰ মাজত কটালে। আজি ভাবিলোঁ দেৱী দুৰ্গাৰ আগমনত এবাৰ ওলাই গৈ দেৱীৰ চৰণত শ্ৰীচৰণত কাকুতি কৰোঁ, সকলো ভালে থাকে যেন আৰু জুবিনদাৰ আত্মাৰ সদ্গতি পাওক আৰু তেখেতৰ যি অকাল হত্যাকাণ্ড অকাল মৃত্যু এই হত্যাকাণ্ডৰ ন্যায় পাওক। আৰু আজি ওলাই আহি দেৱীৰ চৰণত এটি সেৱা জনাওঁ বুলি আহোঁতে এটি সুন্দৰ মণ্ডপ দেখা পালোঁ। তাকে ভাবিলোঁ আপোনালোকক এই দুখৰ মাজতেই এইখিনি অকণমান দেখাওঁ। এটি সুন্দৰ মণ্ডপ, এইটো আমাৰ যিবিলাক ঘৰুৱা সামগ্ৰী, অসমীয়া কিছুমান সামগ্ৰী দৈনন্দিন ব্যৱহাৰ কৰা সেই সামগ্ৰীবিলাকেৰে এই মণ্ডপটি বনাইছে। ইয়াত মই দেখিলোঁ বিশেষকৈ আমাৰ যে ধান, শিহৰে সৈতে যিবিলাক ধান আছে, আমি ধৰক মুঠীয়া কাটি বা ডাঙৰি বান্ধি থওঁ, ঠিক তেনেকৈ ইয়াত মানে ধুনীয়া এটা সজাইছে, বহুত ভাল লাগিছে আচলতে। আৰু যিবিলাক আমাৰ নৰা খেৰ, মাটিৰ পাত্ৰ, আমাৰ চাউল ঝাৰা মানে এই চালনী আৰু তাৰপিছত ডলা কুল্লা আৰু আমি যি ঢাৰি বুলি কওঁ, এইবিলাকেৰে সুন্দৰকৈ এটা মণ্ডপ সজাইছে তেওঁলোকে। দেখি বহুত ভাল লাগিল। এইবিলাক আমাৰ ঘৰত পেলনীয়া বস্তু বুলি আমি ভাবোঁ। অকণমান ভাঙি গ'লে বা আমি ঘৰত যদিও সেই বস্তুটো ভাল বস্তুটো ৰাখোঁ, তেতিয়াহ'লে অকণমান মানুহে নেদেখাকৈ ৰাখোঁ। কিন্তু ইয়াত চাওক, হাজাৰ হাজাৰ মানুহে ইয়াক দৰ্শন কৰিছে, ইমান ধুনীয়াকৈ সজাইছে, মানে বহুত ভাল লাগি গ'ল আচলতে। এই দুখৰ মাজতো মনটো অকণমান ভাল লাগি গৈছে। তাকে ভাবিলোঁ আপোনালোককো এইটোৱেই এটা উপহাৰ দিওঁ, পূজাৰ উপহাৰ। এক সুন্দৰ লাইটিং কৰিছে তেওঁলোকে। এইবিলাক যে দেখিছে, এইবিলাক চব ধানৰ সি আছে, ওপৰৰ পৰা তেওঁলোকে ওলমাই ৰাখিছে, ৰাখি তেনেকৈ লাইট তাত দিছে। আৰু ইয়াতে আমাৰ যিবিলাক ঘৰুৱা কিছুমান সামগ্ৰী থাকে, মানে ৰেগ পাতি এনেকৈ থৈ দিছে তেওঁলোকে। আমাৰ যিটো কঠীয়া বুলি কওঁ, যিটো আমাৰ পাত্ৰ, মাটিৰ পাত্ৰত তেওঁলোকে কঠীয়া মানে ধানৰ বীজ সিঁচিছে, তাত কঠীয়া হিচাপে গজিছে, সেইবিলাকো সজাই থৈ দিছে। তাৰপিছত কিছুমান বস্তাত তেওঁলোকে, আমাৰ যে আগৰ দিনত বস্তাত ধানবিলাক থৈছিলে বা আমাৰ সঁচৰ কাৰণে যিবিলাক ধান তাত ৰখা হৈছিল, সেইবিলাকো ধুনীয়াকৈ ৰেগত বস্তাত, ভিতৰত কি আছে নাজানো, একচুৱেলি তেনেকুৱা লুক এটা তেওঁলোকে দিছে, দি তাত ৰেগত ভৰাই থৈ দিছে। আমি কল্পনাই কৰিব নোৱাৰোঁ যে এনেকুৱা কিছুমান ঘৰুৱা সামগ্ৰীয়ে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব বা ইমান সৌন্দৰ্য তাত আনিব পাৰে। আচলতে ইয়াৰে যিজন মানে এইবিলাক আৰ্হি প্ৰস্তুত কৰিছে বা এই আইডিয়াটো তেওঁ দিছে, কামখিনি পৰিচালনা কৰিছে, তেখেতক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা। এনেকুৱা সুন্দৰ পৰিৱেশ এটা। এতিয়া চাওক, সকলো বাঁহৰে বস্তু আছে, ঢাৰি, নৰা, খেৰ, এইবিলাকেৰে প্ৰস্তুত কৰা। আৰু এয়া আমাৰ পটাৰ বস্তাৰ ভিতৰতে তাত কিবা বস্তু সোমোৱাই থৈ দিছে, যেন আমি তাতে মানে আগন্তুক খেতিৰ কাৰণে আমি তাত বীজ মানে থৈ দিছোঁ, ধান কিবা কিবি এনেকৈ ভৰাই থৈ দিছোঁ। এই মূৰ্তিটোৰো ঠিক তেনেকুৱাকৈ আমাৰ কিছুমান বস্তুৰে, থলুৱা বস্তুৰে বনাইছে।